ডাক দিলেচোন ৰাতিপুৱালে আজি বহুত দেৰি হৈ গ'ল কঁকালৰ বিষ নাপায় ল'ৰাটো কোনো উঠাই দিবলৈ ৰাতিপুৱা সোনকালে এতিয়ালৈকে উঠাই দিয়া নাই হ'ব চশমাযোৰ পিন্ধি লওঁ দেখাও নাই পোৱা নহয় কি বা উঠিল নে নাই উঠাবা ইয়াক চাব লাগিব গৈ কঁকালৰ বিষ এতিয়াও শুই উঠা নাই ডেকা ল'ৰাটো হৈ বেলেগৰ গোটেইবিলাকে গৈ মেলি পথাৰত কি কৰি আছে এতিয়ালৈকে শুই আছে ইয়াক আজি ইয়াক মানে দিনৰ দিনটো যে কি যে কৰিম নহয় ইয়াক একদম মানে এনেকুৱা গাঠটো ইয়াক আছে ৰাতিপুৱাতে মুখতে কোনে লাগি আহিছে কোন সেইটো পিতাই তইহে মাৰিছ নামাৰিছো না খাব লাগে হা মুখতে দিছে তোমনা পুৰা মাটি উঠাব নাই পৰা বেলেগৰ ল'ৰাবিলাকে গৈ পথাৰত কাম কৰি আছে তই দেখোন নহয় কি বেছি কৰা কথা ক'ব আহিছা বহুত সোনকালে চালা দে ইমান যা তই যা এতিয়া যাব কথা ক'ব আহিছ এই মালটো যে ক'ত কৰিলেও ইমান কষ্টকে কিনি আনিলো এনে পইচা পাতি নাই মাথা গৰম উঠি তাৰ ক'ত কৰিলে চশমাটো মানে পাৱাৰ নোহোৱা হৈছে মোবাইলে লচোন ইয়াত চশমা এযোৰো নলগা পইচা খৰচ কৰিব মন নাযায় বস্তুটো বিচাৰ বস্তুটো বিচাৰি নাপাওঁ কথা চথা নষ্ট হৈ গৈছে আমাৰ এই গৰুবোৰে ভালো ন গৰু শুনিছনে নাই শুনা ক'ত পৰি আছো এইফালে মাতিলে গ'লে নাতে শুনাও পোৱা নাই নহয় ক'ত কি মৰি আছে মোবাইলতে গান শুনি আছিলে গেমে খেলি আছে শুনিছনে শুনা নাই এইফালে মোৰ বস্তু এটা হেৰাইছে এইফালে বিচাৰিব লাগে আহিছ দেৰি নহয় বস্তু এটা ইয়াতে হেৰাইছে তোৰ বস্তুটো বিচাৰ কি বস্তু মই নোৱাৰো এইবিলাক বস্তু বিচাৰি থাকিলে মোৰ ওচৰত সময় নাই মই এইবিলাক মই এফালে যাব লাগে বোলে তৰ্ক কৰি নাথাকি বস্তু বিচাৰিব দিছো সোনকালে বস্তু বিচাৰ কি বস্তু ক'লেহে বিচাৰিম নহ'লে মই বিচৰাত নাই আকৌ এইবিলাক কি বিচাৰি আছো পকাত খালী পকাত কি বিচাৰি আছো তই বিচাৰিলেহে কম মাথা নাখাবি ৰাতিপুৱা নাখাবি এনেই মাথা গৰম উঠি গৈছে ইমান কষ্টৰে তেওঁ বস্তুটো কিনি আনিছো বুজিছ বস্তুটো বিচাৰি পোৱা নাই আৰু চশমাযোৰ কিনি আনি দিবি নতুন চশমা পাৱাৰ নাই নোৱাৰো গৈছে এইটো বুজিছ বিচাৰি সেই মাথা নষ্ট হৈ গৈছে মোৰ বিচাৰ সোনকালে এইটো ৰখি দিম নেকি এনে অলপ ই উঠি আছে মৰি আছো আৰু তোক কি কৰিবা বস্তু বিচাৰ কৰিব হ'ব দে বিচাৰি আছো দে কি বিচাৰি আছো ইমান চুই থাকিব নালাগে দে কি বস্তু হেৰাইছেনো ইয়াতে কি বিচাৰিব লাগেনো ইয়াতে তই বিচাৰ না আগতে একো ধৰিবই পৰা নাইচোন ইয়াতে কি বা বিচাৰি আছে হাততো একো লগা নাই নহয় সৰু বস্তু নে ডাঙৰ বস্তু বস্তুটো ডাঙৰ বস্তু নহয় দে বস্তুটো সৰু বস্তু বুজিছ বেছি ডাঙৰ নহয় সৰু বস্তু তই বিচাৰি পাইছনে বস্তুটো সোনকালে বিচাৰ দেই দেৰি হলে কিন্তু প্ৰব্লেম হৈ যাব বিচাৰ পাইছনে নাই পোৱা ন বস্তুটো নাম কৈ দিয়াহেঁতেন ভাল আছিলে মই অলপ বিচাৰিব তেতিয়া অলপ মোৰ ভাল হ'ব ন কি কলি নামটো মানে কি আৰু তোৰ নামটো কৈ আছো মানে কি ৰাতিপুৱা দোকানত গৈছিলো নহয় দোকানত যোৱাতে হেৰি কৰিছিলো পইচা পাতিতো নাই তই গমেই পাওঁ মানুহটো কেনেকুৱা ধৰণৰ ন মানে কি সেই হৰেকাৰী দোকানত যাওঁতে তোৰ 4 টকা চেনি লৈ আহিছিলো তাৰ লগত কাজিয়া কৰি আহিছো বুজিছ তাৰে চেনিটো যেতিয়া মই বটলত ভৰাই আছিলো
পঢ়াই থকাটো চেনি দানা কৰিছে এইখিনিতে পৰা কৰিছে তাকেতো বিচাৰিব দিছো বুজিছ চেনি দানা বিচাৰিব দিছ মানুহ খাই দিবিহে চেনি দানা বিচাৰিব দিছ তোৰ নিচিনা কঞ্জুচ দেখা নাই দে মই আজিৰ দিনৰ কঞ্জুচ নহ'লে কাম নাই বুজিছ কঞ্জুচেই মেইন আজিৰ দিনৰ বুজিছ কঞ্জুচলৈহে চলিব পাৰি মই নোৱাৰো মই যাওঁ কি হ'ল কি কথা বুলি কয় তোক বিচাৰিব দিছো বস্তুটো তই নিজৰ ওপৰত যাব ওলাইছ তই তোৰ ওপৰত তই আহিবি চাহ খাবলৈ পাব তই যা যা তই চাহ নাপাৱ আজি খাব তই ক'ত পা কৰিলে বস্তুটো লাগিব পৰা নাই নহয় এইটো নেকি আলু দিয়া কিবা কৰি দেই আজি মোৰ ভাগ্যটো ভালেই চেনি দানাটো পালো কিবা দেই এটা নহয় দুটা বেমাৰে পৰিছে দোকানী আৰু এনেই দিয়ে নে আৰু এটা চেনি দানাটো হা দে চাহকে বনাও আৰু এই চাগা বুঢ়াটো ডেকা ল'ৰাটো থকোতে বুঢ়াটোৱে কাম কৰিব পৰা মই চাহ বনাই খাব লগা হৈছে কি যে ক'ব চেনি চাহপাতটো একেটাতে দি থয় এই বস্তুটো ক'লে ক'ব আৰু কমাই দিওঁ ৰ মই চাবহে আহিছো কিবা চাহ হৈছে নে নাই হোৱা কি চাহ আজি হ'ব নে নহয় বা মোৰ ভোক লাগিছে মই এফালে যাব লাগে বুজিছ ক'ত যাওঁ যাম আৰু তই যে যাওঁ যাওঁ কৈ আছ পথাৰত যে কিবা এটা কৰিব নোৱাৰ পথাৰত চলিব খেতিয়ে নাই তাতে গৈ মেলি কি খেতিডাল কৰি থাকিব লাগে তাতে এনে সুধা চন্দ্ৰৰ মাটিখিনি চাই থাকিব লাগে নি তই যিহে কঞ্জুচ পথাৰত একোৱে নেপেলাও চনকে কৰিবৰ কাৰণে মই যাওঁ এফালে ঘূৰি আহো মই বিহু লাগিছে নেকি নাচি আছ যে তই নাচি আছো নেকি মই কিবা নাচি আছো নেকি মোৰ মন গৈছে না মোৰ ভোক লাগিছে কাৰণে মই এনেকা চব পতাই আছো বুজিছো দে সোনকালে দে মই বাহিৰতে ৰখি আছো চাহটো লৈ আহিবি খাটো ভাল দেই এইটো কথা কৰি লওঁ গেছটো দিনে দিনে বুঢ়া হৈ আহিছে তো কথা বিলাক মনত সঁচাকে চেকনি পাঁচ বা আছে বান্ধি আহে ইয়াক আমাৰ গৰুটো তেনেকেই খাই দিব চেকনি দি যেতে কথা তেনেকে এই বাচনটো ময়ে ধুব লাগিব ক'ত গলি চাহ হৈ গৈছে খাবি বহি আছো ইয়াতে বহিয়ে আছো মই এতিয়া চাহৰ লগত খাবলৈ একো নাই নেকি মোৰটো আছে মোৰটো খাবি মোৰটো খা এতিয়া চাহৰ লগত মোৰটোকে খা কথা কয় সেইটো মোৰটো মাথা কিয় খাই মৰিম চাহ ওলাই দিছো চেনি চেনি নাই নেকি ঘৰত হা এনিচোন অথনি দাদা বিচাৰিয়ে দিছিলোচোন না চেনি চেনি নাই নেকি কি কলি চাহ তিতা হৈছে তোক চেনি দানাটো যে বিচাৰিব দিছিলো তেতিয়া তই বিচাৰিছিলি কি কৈছিলি মই নোৱাৰো বুলি কথা গুচি গৈছিলি এতিয়া তোক মই চেনি দানা বিচাৰি দিব লাগিব তোক মিঠা চাহ নোখোৱা তিতা চাহ খাওঁ খাবই নোৱাৰি ইমান তিতা চাহ এই চেনি ধৰ চেনি কেনেকে খাম মই চাহটো এনেকে খা তই এই চেনি অকণমান দিছো তোক একেটা চেনি লৈ বুলি কেনেকে খাবি বুলি দেখাই দিছো চাহ এনেকা চাহ ঘোট মাৰি দিবি এই চেনি দেখিছ এনেকুৱা এইবোৰ দাঁতকেইটা যিহেতু বুঢ়া হৈছে ন কৰিব আৰু বেছি দিন নাই এইকেইটা ল দে কেনেকে খাব লাগিব খাবা আৰু চাহ আৰু এই মজা কিৰিমি হ'ব আৰু বেছি দিন নাই আৰু কি যে কঞ্জুচ ঘৰত জন্ম ললো মজা এনেকে চাহ আৰু বৰ ডেঞ্জাৰ খুৱাই দিছে দেই বুঢ়াই এই মই নোৱাৰো দেই এনেকা চাহ খাই থাকিবলৈ কিবা মোৰ মাথা চাথা নষ্ট হৈ গৈছে মই যাওঁ ওলাই যাওঁ ঘৰৰ পৰা মই একেবাৰে সন্ধিয়াহে আহি ঘৰত সোমাম আৰু মই যাওঁ হৈছে আৰু বহুত খালো এনেকাই খা তই বুজিছ আমুকটো খাই নাথাকিবি আগতে যাওঁ যাতো সোনকালে ঘৰত আহিম মানে নহ'লে পিঠি চালে যাই বুজিছ
আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ আৰু ভিডিঅ'টো কেনেকৈ পালে আপোনালোকে চাই চিন্তি ক'ব আৰু গমে পাইছে এক্টিং কৰা মানুহ নাই যিহেতু ময়ে বাপেক ময়ে পুতেক তো ভাবিছোঁ এই বুঢ়াৰ এপিছ'ডটো মানে কি মই পূৰা চিৰিয়েল হিচাপে লৈ যাম বুলি তো আপোনালোকে অলপ সহযোগিতা মোক অলপ কৰিব আৰু চেনেলটো মোক ছাবস্ক্ৰাইব কৰি গৈ থাকিব আৰু বুঢ়াৰ মানে কি পূৰা খাটাৰনাক ভিডিঅ' আহি আছে নেক্সট এপিছ'ড অতি সোনকালে পাব আপোনালোকে তেতিয়ালৈকে আপোনালোকে মোৰ ভিডিঅ'টো চাবৰ কাৰণে কি কৰিব লাগে গমে পায় লাল কালাৰৰ ঘণ্টিটো গৈ মেলি মানে কি সেই বেলটো বজাই দিয়া মানে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু চাই থাকিব মোৰ ভিডিঅ'টো তো আজিলৈকে বাই বাই